হেল্ল' এভৰিৱান, পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিবলৈ ওলাইছোঁ ক্লাছ 9ৰ ইংৰাজী পাঠ্যপুথি বিহাইপৰ এটি কবিতা। নাম দ্য লেক আইলি অফ ইনিছফ্ৰি। ইয়াতে দ্য লেক বুলি কওঁতেতো তোমালোকে বুজি পাইছাই সকলোৱে, হ্ৰদৰ কথা কোৱা হৈছে। আৰু আইলি মানে হৈছে আইলেণ্ড। আইলেণ্ডৰ পুৰণি শব্দ আইলি। অফ ইনিছফ্ৰি। ইনিছফ্ৰি হৈছে এখন জেগাৰ নাম বা ঠাইৰ নাম। তো আহাচোন আমি আৰম্ভ কৰোঁ। এই কবিতাটোৰ কবিগৰাকীৰ নাম হৈছে উইলিয়াম বাটলাৰ ইয়েটছ। তেখেতৰ জন্ম হৈছিল 13 জুন 1865 আৰু তেখেতৰ মৃত্যু হৈছিল 28 জানুৱাৰী 1939। তেখেত এগৰাকী আইৰিছ পয়েট আছিল আৰু তেখেতে তেখেতৰ সাহিত্যৰাজিৰ বাবে নোবেল প্ৰাইজো পাইছিল। এতিয়া আমি কবিতাটো পঢ়োঁ। I will arise and go now, and go to Innisfree, and a small cabin built there, of clay and wattles made. 9 bean rows will I have there, a hive for the honeybee, and live alone in the bee-loud glade. And I shall have some peace there, for peace comes dropping slow, dropping from the vales of the morning to where the cricket sings. There midnights all a glimmer, and noon a purple glow, and evenings full of the linnet's wings. I will arise and go now, for always night and day I hear the lake water lapping with low sounds by the shore, while I stand on the roadway or on the pavement's grey. I hear it in the deep heart's core. উইলিয়াম বাটলাৰ ইয়েটছ। এতিয়া প্ৰথম ষ্টেঞ্জাটো চাওঁ। I will arise and go now, and go to Innisfree, and a small cabin built there of clay and wattles made. তো কৈছে I will arise, মই এতিয়াই উঠিম আৰু যাম। ক'লৈকে যাম বুলি কৈছে? to go Innisfree, ইনিছফ্ৰীলৈ যাম। and a small cabin built there, আৰু মই তাত গৈ এটা সৰু ঘৰ সাজিম বা সৰু জুপুৰি সাজিম। of clay, বোকা মাটিৰ, and wattles made, wattles হৈছে ঘাঁহ বন, মানে ঘাঁহ বনৰ ডাল হয়, আৰু আমি অসমীয়া ভাষাত ইয়াক ইক্ৰা বুলি কওঁ। তো ইক্ৰা আৰু বোকা মাটিৰে এটি ঘৰ সাজিম। 9 bean rows will I have there, a hive for the honeybee, and live alone in the bee-loud glade. তেওঁ কৈছে যে 9 শাৰী বিন গছ, তেওঁ 9 শাৰী বিন গছ ৰুব তাত, আৰু এখন হানিবীৰ হাইভ অৰ্থাৎ হানিবীৰ চাক বা মৌচাক ৰাখিব মোৰ কাৰণে। এণ্ড লিভ এলন ইন দ্য বি লাউড গ্লেড, আৰু এই বি লাউড গ্লেড মানে হৈছে মৌমাখিৰ গুণগুণনি, আৰু সেই মৌমাখিৰ গুণগুণনিৰ মাজত অকলেই বসবাস কৰিব, মানে অকলেই থাকিব। এণ্ড আই শ্বেল হেভ ছাম পিচ দেয়াৰ, আৰু মই তাত কিছু শান্তি ল'ম বা শান্তি পাম। ফৰ পিচ কামছ ড্ৰপিং শ্ল', আৰু এই শান্তিখিনি মানে যিটো শান্তিৰ কথা কোৱা হৈছে ইয়াতে মানে ঘপককৈ আহি নাযায়, লাহে লাহে আহিব। ড্ৰপিং ফ্ৰম দ্য ভেইলছ অফ দ্য মৰ্ণিং টু হুৱেৰ দ্য ক্ৰিকেট ছিংছ, আৰু এই পিচখিনি কেনেকৈ আহিব, ক'ৰ পৰা ড্ৰপ হ'ব? যেতিয়া ৰাতিপুৱা পৰ্দাখন গুচাব, য'ত মানে তোমাৰ ক্ৰিকেট মানে হৈছে তোমাৰ উইচিৰিঙাই গাই থাকিব। তো তেনেকুৱা এটা পৰিৱেশ ইমাজিন কৰা য'ত মানে
একেবাৰে শান্তিময় জেগা য'ত তোমাৰ ৰাতিপুৱা শুই উঠি পেলাই পৰ্দাখন মেলি দিবা, তাত মেলি দিওঁতে তোমাৰ কি হৈ থাকিব, ওচৰে পাঁজৰে উইচিৰিঙাবিলাকে গাই থাকিব। তো তেনেকুৱা পিছৰ কথা কোৱা হৈছে ইয়াতে। ডিয়াৰ মিড নাইটছ অল এ গ্লিমাৰ, আৰু তাৰ যিবিলাক মাজৰাতি হ'ব, সেই মাজৰাতিবিলাক গ্লিমাৰ হ'ব, মানে জিলিকি থাকিব। আৰু ইয়াত জিলিকি থকাৰ কথা কওঁতে কিহৰ কথা কোৱা হৈছে, তৰাৰ কথা কোৱা হৈছে, জোনবাইৰ কথা কোৱা হৈছে। এণ্ড নুন এ পাৰ্পল গ্ল', আৰু দুপৰীয়াটো কেনেকুৱা, পাৰ্পল গ্ল', ৰঙচুৱা। এণ্ড ইভিনিংছ ফুল অফ লিনেটছ উইংছ, আৰু ইয়াত লিনেটছ উইংছ মানে এটা চৰাইৰ পাখিৰ কথা কোৱা হৈছে। মানে ইয়াৰ অৰ্থটো হ'ব যে সন্ধিয়াবিলাক সেই লিনেটছ চৰাইটো ইয়াতে উৰি থাকিব, সেই জেগাডোখৰত, যিডোখৰত কবিয়ে থাকিব, ইনিছফ্ৰীৰ সেই জেগাডোখৰত সন্ধিয়া টাইমত লিনেটছ বাৰ্ডছবিলাকে উৰি থাকিব। দেন লাষ্ট ষ্টেঞ্জাটোত আই উইল এৰাইজ এণ্ড গ' নাও, মই এতিয়াই উঠিম আৰু যাম। ফৰ অলৱেজ নাইট এণ্ড ডে, সদায়ৰ বাবে মানে ফৰ অলৱেজ মানে সদায়, নাইট এণ্ড ডে ৰাতি আৰু দিনৰ বাবে, অৰ্থাৎ তোমাৰ মানে একেবাৰে যোৱাৰ কথা কৈছে, যে তেখেতৰ মেবি চহৰত থাকিবলৈ ইচ্ছা নোহোৱা হৈ গৈছিলে সেইটো টাইমত যেতিয়া কবিতাটো লিখিছিলে। তো চহৰৰ যান্ত্ৰিকময় জীৱনৰ পৰা পৰিত্ৰাণ পাবলৈ তেখেতে এনেকুৱা এডোখৰ জেগালৈ যাব বিচাৰিছে য'ত খালি পিচ আৰু শান্তিয়ে পায়। I hear the lake water lapping with low sounds by the shore. shore মানে হৈছে তোমাৰ কি কয় এইটো, নদীৰ পাৰ। আৰু ইয়াতে লেকৰ, যিহেতু লেকৰ কথা কৈছে, হ্ৰদটোৰ পাৰটোৰ কথা কৈছে। তেখেতে কৈছে আই হিয়াৰ দ্য ৱাটাৰ লেপিং। ৱাটাৰ লেপিং মানে হৈছে পানীখিনিয়ে যেতিয়া হ্ৰদটোৰ পাৰত খুন্দিয়াই থাকিব, সেই চাউণ্ডটো তেখেতে শুনা বুলি কৈছে। ৱাইল আই ষ্টেণ্ড অন দ্য ৰোডৱে, যেতিয়া মই ৰাস্তাৰে গৈ থাকোঁ। অৰ অন দ্য পাভমেণ্টছ গ্ৰে, আৰু নহ'লে নাইবা যেতিয়া মই ফুটপাথেৰে গৈ থাকোঁ, পেভমেণ্টছ গ্ৰে মানে হৈছে ফুটপাথেৰে গৈ থাকোঁ, তেতিয়াও তেখেতে সেই চাউণ্ডটো, যিটো হ্ৰদৰ পানীৰ পাৰত খুন্দা মৰা চাউণ্ড, সেই চাউণ্ডটো শুনা বুলি কৈছে। আই হিয়াৰ ইট ইন দ্য ডিপ হাৰ্টছ ক'ৰ, আৰু মই এই চাউণ্ডটো একেবাৰে হৃদয়ৰ কোণত শুনো। অৰ্থাৎ তেখেতৰ চহৰৰ সেই যান্ত্ৰিকময় জীৱন ইমানেই অসহ্যকৰ লগা হৈছিলে লাষ্টৰ ফালে, তেখেতে মানে সেই ইনিছফ্ৰীৰ জেগাডোখৰৰ কথা এনি টাইম ইমেজিন কৰি থাকে মনতে। তো যেতিয়া কিবা এটা কথা প্ৰত্যেকটো টাইমতে তোমাৰ কল্পনা কৰি থাকিব, সেই কথাটো আমি খাওঁতে বা শুওঁতে বহোঁতে সকলো সময়তে আমি শুনা পাওঁ। যিহেতু কবিয়ে ইনিছফ্ৰীৰ জেগাডোখৰৰ কথা প্ৰায়ে ভাবি আছিলে, সেইবাবে তেখেতে যদি ৰাস্তাটো গৈ থাকে, নহ'লে ফুটপাথেৰেও খোজকাঢ়ি থাকে, তেতিয়াও তেখেতে সেই ইনিছফ্ৰীৰ জেগাডোখৰৰ হ্ৰদটোৰ পানীৰ পাৰত মৰা যিটো চাউণ্ড হয়, সেই খুন্দাৰ চাউণ্ডটো তেখেতে শুনিছিল। তো এইখিনিয়ে আছিল এই দ্য লেক আইলি অফ ইনিছফ্ৰী নামৰ কবিতাটো। আই হোপ তোমালোকে সকলোৱে বুজি পাইছা। আৰু ইয়াৰে প্ৰশ্নৰ উত্তৰখিনি নেক্সটটো ভিডিঅ'ত দি দিম, তোমালোকে সেই ভিডিঅ'টোৰ পৰা লৈ ল'ব পাৰিবা।